নমস্কাৰ, এটি নতুন বিষয়বস্তুৰ আলোচনাত্মক ভিডিঅ'ৰ সৈতে মই জিন্তু গগৈ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল এফএক্স ৰদালি। চাওক, ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰা বা তেওঁলোকে পৰীক্ষাত বিফল হোৱাৰ প্ৰথম আৰু প্ৰধান কাৰণটোৱে হৈছে মুখস্থ বিদ্যা। 100%ৰ ভিতৰত 90% ছাত্ৰ ছাত্ৰীয়ে যিকোনো এটা বিষয়বস্তু বুজিবলৈ চেষ্টা কৰাতকৈ তেওঁলোকে সেই বিষয়বস্তুটো হুবহু মুখস্থ কৰাৰ ওপৰতহে সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা যায়, যাৰ বাবে তেওঁলোকে বিষয়বস্তুৰ সঠিক জ্ঞান আৰু অৰ্থ বুজিবলৈ সক্ষম নহয়। যেতিয়া কোনো এটা প্ৰশ্নই কি কৈছে বা সেই প্ৰশ্নৰ উত্তৰত আমি কি লিখিব লাগিব তাৰ সম্যক জ্ঞান নথকাকৈয়ে আমি কেৱল মাত্ৰ প্ৰশ্নৰ উত্তৰটো হুবহু মুখস্থ কৰাৰ চেষ্টা কৰিম, তেতিয়া হয়তো আমি মুখস্থ কৰা কথাখিনি পৰীক্ষাৰ স্থলীত গৈ আমি পাহৰি যাবও পাৰোঁ, কিয়নো মুখস্থ বিদ্যা হৈছে একেবাৰে ক্ষণস্থায়ী। যিসকল ছাত্ৰ ছাত্ৰীয়ে এইচএছ আৰু HSLC পৰীক্ষাত অৱতীৰ্ণ হ'ব, সেইসকল ছাত্ৰ ছাত্ৰীয়ে যিকোনো বিষয়ৰ যিটো বিষয়বস্তু অধ্যয়ন কৰে সেই বিষয়বস্তুটো কেৱল মাত্ৰ বুজিবলৈহে চেষ্টা কৰে, কিয়নো যদিহে আপোনালোকৰ যিকোনো এটা বিষয়বস্তুৰ ওপৰত সম্যক পৰিমাণে হ'লেও জ্ঞান নাথাকে, তেতিয়াহ'লে আপোনালোকে পৰীক্ষাত অহা প্ৰশ্নৰ সঠিক উত্তৰ লিখিব নোৱাৰিব বা সঠিক প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিব। বহুতো ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰা বা তেওঁলোকে পৰীক্ষাত বিফল হোৱাৰ অন্য এক প্ৰকাৰৰ কাৰণ হৈছে তেওঁলোকৰ অসুস্থ ঘৰুৱা পৰিৱেশ। পিতৃ মাতৃ বা অভিভাৱকসকলে সদায় নিজ সন্তানক এটা সুস্থ শৈক্ষিক পৰিৱেশ দিব পৰাকৈ এটা ঘৰুৱা পৰিৱেশৰ যোগান ধৰিব লাগে, কিয়নো কোনো ছাত্ৰ ছাত্ৰীৰ বাবে যদি নিজৰ ঘৰুৱা পৰিৱেশখনেই তেওঁৰ শৈক্ষিক দিশৰ ক্ষেত্ৰত উপযোগী নহয়, তেতিয়াহ'লে সেইসকল ছাত্ৰ ছাত্ৰীয়ে কোনোদিন কোনো কাৰণতেই সুস্থ শৈক্ষিক জ্ঞান আহৰণ কৰি পৰীক্ষাত ভাল ফলাফল দেখুৱাই উত্তীৰ্ণ হ'ব নোৱাৰে। ছাত্ৰ ছাত্ৰীসকলক এখন উপযুক্ত আৰু সুস্থ শৈক্ষিক ঘৰুৱা পৰিৱেশ দিয়াৰ উপৰিও পিতৃ মাতৃ বা অভিভাৱকসকলে ছাত্ৰ ছাত্ৰী বা নিজ সন্তানৰ শৈক্ষিক অধ্যয়নৰ দিশত সঠিক পৰ্যবেক্ষণ ৰাখিব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক চাহিদা পূৰণ কৰাৰ প্ৰতি তেওঁলোকে সুস্থ দৃষ্টি ৰাখিব লাগিব। সুস্থ আৰু সঠিক মনোযোগৰ প্ৰদানৰ অভাৱেও এজন ছাত্ৰক পৰীক্ষাত বিফলতা অৰ্জন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে সদায় ছাত্ৰ ছাত্ৰীসকলে যিকোনো এটা বিষয়বস্তু অধ্যয়ন কৰোঁতে সেই বিষয়বস্তুটোৰ প্ৰতি সুস্থ আৰু সঠিক মনোযোগ প্ৰদান কৰিব লাগিব। চাওক, ছাত্ৰ ছাত্ৰীসকলে যাতে পৰীক্ষাত বিফল হোৱাৰ পৰিৱৰ্তে সফল হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি মই কিছুমান শিক্ষা সম্পৰ্কীয় ভিডিঅ' প্ৰস্তুত কৰি তেওঁলোকক উৎসাহী আৰু অনুপ্ৰাণিত কৰি তুলি শৈক্ষিক দিশৰ প্ৰতি অধিক আগ্ৰহী আৰু মনোযোগী কৰি তুলিব বিচাৰিছোঁ। যিহেতুকে মই 1 নৱেম্বৰৰ পৰা এইচএছ আৰু HSLC পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে মোৰ এই ইউটিউব চেনেলটোত এটা কোচিং ক্লাছৰ আৰম্ভ কৰিম, তাৰ আগতে মই ছাত্ৰ ছাত্ৰীসকলক কিছুমান কথাৰ সম্যক বুজনি দিয়াৰ প্ৰয়াস কৰিছোঁ। হয়তো মোৰ এই প্ৰয়াসৰ মাজত বহুখিনি ভুল ভ্ৰান্তি ৰৈ যাব পাৰে, সেই সকলোখিনি ভুল ভ্ৰান্তি আপোনালোকে শুধৰাই দিব বুলি আশা ৰাখিছোঁ। ছাত্ৰ জীৱন আপুনি বয়স অনুসৰি এবাৰেই পাব। ছাত্ৰ জীৱন শেষ হোৱাৰ লগে লগে আপুনি কেতিয়াও পুনৰ সেই জীৱনটো ঘূৰাই নাপাব। গতিকে মা দেউতাই কষ্ট কৰি 2 এপইচা গোটাই হ'লেও আপোনাক শৈক্ষিক জীৱনৰ পথত খোজ দিবলৈ আগবঢ়াই দিছে যেতিয়া আপুনি মনোযোগেৰে অধ্যয়ন কৰি এটা ভাল ফলাফল দেখুৱাই পৰীক্ষাত উত্তীৰ্ণ হোৱাটো আপোনাৰ প্ৰধান কৰ্তব্য। গতিকে একাগ্ৰতা আৰু নিষ্ঠাৰে আপোনালোকে গভীৰভাৱে অধ্যয়ন কৰিবলৈ যত্ন কৰক। চাব, আপুনি লাহে লাহে বিফলতাৰ পৰিৱৰ্তে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। সদায় আপোনালোকে অধ্যয়ন কৰোঁতে এটা কথা মনত ৰাখি অধ্যয়ন কৰিব যে আনে পাৰিছে মই কিয় নোৱাৰিম। যেতিয়া আপোনালোকে এই কথাষাৰ মনত ৰাখি অধ্যয়ন কৰিব, তেতিয়া হয়তো আপোনালোকে প্ৰথম দিনটোত বিফল হ'ব পাৰে, দ্বিতীয় দিনটোত বিফল হ'ব পাৰে, কিন্তু তৃতীয় দিনটোত আপুনি নিজেই ভবাতকৈও বেছি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰে। তো বন্ধুসকল, আজি ভিডিঅ'টো আছিল ইমানে। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে নিশ্চয়কৈ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু এটা সুন্দৰ কমেণ্ট কৰি দিবলৈ নাপাহৰিব। লগতে যদিহে আপোনালোকে বৰ্তমানে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।